জিম্পিৰ পৰা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু বলক তেনেহলে আজি এই ভিডিঅটো আৰম্ভ কৰোঁ আৰু যদিহে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু আহক তেনেহলে আমাৰ আজি ঘৰটো দেখুৱাম আপোনালোকক আৰু গম পাইছে ইতিমধ্যে ভিডিঅ'ত অকমান হলেও দেখিছে আৰু সবে আজি ভিতৰ ভাগ দেখুৱাই দিম কেনেকৈ মানে আমি থাকোঁ আসলতে ঘৰটো মোৰ দেখিয়ে থাকে আৰু ভিডিঅ'বিলাকত হ'লেও মই আজি আপোনালোকক দেখুৱাই দিম বুলি ভাবিলোঁ যেহেতু আপোনালোকে কৈ আছিলে মোক দেখুৱাবলৈ আৰু বলক তেনেহ'লে আমাৰ ঘৰটো আপোনালোকক দেখুৱাওঁ আমাৰ ঘৰৰ আগফালে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পাব আৰু এয়া আমাৰ ঘৰৰ পদূলি মুখ টেন এয়াই হৈছে আমাৰ ঘৰ এইফালে গোটেই হাবি হৈ আছে এয়া মই লকডাউনত ফুল ৰুইছিলোঁ আৰু এতিয়া ফুলি আছে ধুনীয়াকৈ এইফালে এন্দুৰে গোটেই অৱস্থা বেয়া কৰি দিছে আমাৰ বাৰীখনৰ অৱস্থা চাওকচোন বাৰু এবাৰ এন্দুৰে বাৰু ইমান অন্যায় কৰিব লাগেনে বাৰু গোটেই বাৰীখন মানে এইটো চাইডে এনেকুৱাই উপায় নাইকিয়া হৈ গৈছে আৰু এইফালে ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে এই ফুলবিলাক মই নিজে ৰোৱা লকডাউনতে ৰুইছিলোঁ এতিয়া ধুনীয়াকৈ ফুলিছে আৰু এতিয়া প্ৰতিপাল কৰিবলৈ সময়ে পোৱা নাই সেয়ে অকণমান ফুলবোৰ বেয়া হৈ গৈছে মানে জংঘল হৈ গৈছে বেছিকৈ আৰু এইজোপা পৰিয়ে গৈছে এতিয়া উঠাই দিছোঁ আৰু এইফালেও ফুল আছে এইফালে বৰ্তাহঁতে খেতি কৰিছে এইফালে দেখিছে আপোনালোকে যিহেতু এতিয়া মৰণা মাৰিব সেই এইবিলাক এইখিনিতে থৈ দিয়া হৈছে পিছত ধুনীয়াকৈ চিজিল লগাব লাগিব আৰু এইফালে দেখিছে এল'ভেৰাজোপা বেয়াই হৈ গৈছে আৰু এইবোৰ ছাগলীয়ে খাইছে মানে প্ৰতিপাল কৰিবলৈ সময়ে পোৱা নাই এনেকুৱা নিচিনা হৈ গৈছে ফুল কিন্তু বহুত ভাল পাওঁ মই ফুল বুলি ক'লে এটা সময়ত মই পাগল আছিলোঁ যেতিয়া লকডাউন হৈছিল তেতিয়া মানে অকল ফুলেই আৰু এতিয়াহে আৰু পাহৰিলোঁ আৰু ফুলৰ কথা সেইটো ভঁৰাল দেখিছে আপোনালোকে আৰু এনেকৈ এতিয়া আমাৰ ঘৰৰ ভিতৰলৈ যাওঁ আৰু এইফালে গোটেই খলা বমা হৈ আছে ঘৰটোত ৰং মই আৰু ভাইটিয়ে কৰিছিলোঁ দুইটাই এতিয়া এবছৰ হৈ গ'ল আৰু এতিয়া সেইকাৰণে এনেকুৱা অৱস্থা হৈ আছে আকৌ ৰং কৰিব লাগিব দেখিছে আৰু বেয়া দেখিছে বহুত তাৰপিছত আহিয়ে আমাৰ ইয়াতে আলহী বহা ৰুম দেখিছে বাহিৰলৈ ফুলবা চাব পাৰিব এয়াও অৱস্থা বেয়া যেনে তেনে ৰৈ আছে আৰু এইফালে এয়া মই বনাইছিলোঁ দেই লকডাউনতে সেয়া মই বনাইছিলোঁ গণেশ বাবা এইফালে ইয়াৰ চুইচ এইবিলাক আৰু চুইচ এই ৰুমটো এনেকৈ সজাই ৰখা হৈছে আৰু শ্ব'কেছটোৰ সন্মুখত চকীকেইখন দি থোৱা হৈছে এইটো কাৰণে ভণ্টিহঁতে শ্ব'কেছটো খুলি খুলি বস্তুবিলাক উলিয়াই পেলাই সেয়েহে চকীকেইখন দি থোৱা হৈছে আৰু এইফালে কেলেণ্ডাৰখন এখন বৰ্তাই লগাই থৈছে এইখিনিতে আৰু সেইটো ৰুম পাৰ হৈ এইটো বৰমাহঁতৰ ৰুম আৰু বৰমাহঁতৰ ৰুমটো এতিয়া নেদেখুৱাওঁ যিহেতু বৰমাই দেখুৱাবলৈ মানা কৰিছে এতিয়া পিছত দেখুৱাম বাৰু আৰু এইফালে দাদা শুয়ে আছে এইজন উঠাই নাই এতিয়ালৈকে মই ভিডিঅ' বনালোৱে আইতা আৰু দাদা এইটো ৰুমতে থাকে আৰু এইটো ৰুমতো দেখুৱাবলগীয়া বিশেষ একো নাই আৰু ইমানেই আছে দেখিছে আপোনালোকে ভিডিঅ'ত আৰু এইফালে আইতাই এইবোৰ কিবা কিবি থৈ দিছে তেনেকৈ আৰু ইমান বিশেষ একোৱেই নাই আপোনালোকে দেখিছে আৰু এইটো ভিতৰৰ পৰা আহি গৈ থাকিলে ওপৰত যেনিবা এনেকৈ পাল এখন দি থোৱা আছে আৰু এইটো ভিতৰৰ পৰা আহি গৈ থাকিলে এইখিনিতে পানী পৰে দেই এইখিনিত পানী পৰে বৰষুণ দিলে এবাৰ পানী পৰে কৈ দিছোঁ আৰু সঁচা কথা আপোনালোকৰ পৰানো কি লুকুৱাম সঁচা কথাটো কৈ দিছোঁ এয়া বৰ্তাহঁতৰ ৰুম সৰু বৰ্তাহঁতৰ ৰুমটো আজি নেদেখুৱা মানুহ নাই মানে সেইটো কাৰণে নোসোমাওঁ মই আৰু এইটো হৈছে মোৰ ৰুম মন
গলে মোৰ কাষলে আহিবা এদিন কলে কিদৰে খাওঁ কিদৰে শু চাই যাবা আহি নীৰৱে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰত লোৱা মোৰ ৰুমটোত সোমাই প্ৰথমে এইটোকে দেখিবলৈ পাব আৰু এইটো আইতা ভাগৰ হয় এইটো ৰখীয়া মানে আইতা ভাগৰ ইয়াতে আইতাৰ বহুত লাগতিয়াল বস্তু আছে আৰু সেয়া মই ৰখি থাকোঁ বুলি ক'ব লাগিব মোৰ ৰুমটোৰ মুখে মুখে সেয়া দেখিছে আৰু ডাইনিং টেবুল 3খন ডাইনিং টেবুল অকল এইখনত খোৱা হয় আৰু এইখনত খোৱা হয় সেইখন এনেই থাকে তাত বস্তু পাতি কিবা কিবি উঠাই থৈছে এইখন মাজু বৰমা ভাগৰ এইখন ডাঙৰ বৰমা ভাগৰ আৰু এইখন মা ভাগৰ সেয়া তাৰপিছত মোৰ এইখন বিচনা আৰু মই ইয়াতে শুওঁ পাটৰ কাপোৰ মুগা কাপোৰ আদি তুলনি বিয়াত থকা কাপোৰবোৰ মোৰ ইয়াতে আছে তাৰপিছত এইটো আঁঠুৱাটো ৰাতি তৰোঁ আৰু দিনত এনেকৈ থাকে তাৰপিছত এইফালে মোৰ কাপোৰ কানিবিলাক আছে মানে আলনাডাল আছে আৰু এনেকৈ থৈ দিয়া হৈছে কাপোৰ কানিবিলাক মই ইমান পৰিপাটি নহয় আচলতে ছোৱালীজনী এই বস্তাটোত মোৰ লেপ এখন আছে মানে কি ক'ব এনেকৈ থ'বলগীয়া হৈছে আৰু তাৰ কাৰণটো আপোনালোকে অকণমান দেৰি পিছত গম পাব বাৰু কিয় এনেকৈ থ'বলগীয়া হৈছে এইফালে চাওক লেপ ইয়াত কেনেকৈ থ'ম সেয়ে ওপৰতে থোৱা হৈছে এনেকৈ আমাৰ ঘৰত ৰাতি ভূত ওলায় আৰু তাৰ বাবে আপোনালোক আচৰিত হ'ব নালাগে মানে এদিনীয়া মানুহৰ বাবে সেয়া ভূতেই আচলতে কি হয় আমাৰ ঘৰত মানে নিগনি এন্দুৰ ডালহলীয়া বহুত বেছি ৰাতি সিহঁতি ইয়াতে খটখটাই থাকে আৰু আলহীয়ে সেই শব্দ শুনি ভয় খায় আৰু এইফালে দেখিছেনে বাৰু মোক ইমান অন্যায় কৰিছে বিচনাত এনেকৈ থৈ দিওঁতেই কুটি পেলাইছে আৰু ৰাতি যেতিয়া শুই থাকোঁ নহয় তেতিয়া নিগনিয়ে ইয়াত যিমানহে খৰখৰাই থাকে আৰু এদিনীয়া মানুহে এইটো ৰুমত থাকিলে ভূত বুলি লওঁ মাৰিব ইমানেই নিগনি সোমাই থাকে ৰাতি মানে খৰখৰাই থাকে পুৰা এনেকৈ আৰু এইফালে এইখনেই বিচনা এইখন বিচনাৰ বাহিৰে যদি মই মাহঁতৰ বিচনাটো শুওঁ বা বৰমাহঁতৰ বিচনাটো শুওঁ নাই মোৰ টোপনিয়ে নাহে আৰু যদি আলহী ঘৰত থাকিবলৈ জানো তেতিয়াও টোপনি নাহে দেই মানে ইয়াতকৈ লাগিলে বহুত ভাল বিচনাতে শুব দিয়ক নাই টোপনি নাহে এইখনতে মোৰ আৰু টোপনি বহুত ভালকৈ আহে এইখন ভগাই হওক চিলাই হওক ইয়াতে আৰাম আজিৰ মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে নাজানো আৰু কিন্তু মই সঁচাবিলাকে দেখুৱাইছোঁ আৰু ইয়াত মিছা লোক ঢাক বুলিবলৈ একো নাই যেনেকৈ আছে চব তেনেকৈ দেখুৱাইছোঁ না ধুনীয়াকৈ জাপি কুচি লৈছোঁ না বোলে এইডোখৰ ভাগি আছে এইডোখৰ বোলে ধুনীয়াকৈ লৈছোঁ তেনেকুৱা নহয় আৰু যিটো আছে সেইটোকে দেখুৱাইছোঁ আৰু এনেও আমি ইমান ধনী ঘৰৰ ছোৱালী নহয় গম পাইছে আৰু এনেকৈয়ে থাকোঁ আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহ আমি যোৱা টাপলি মাৰি এনেকৈয়ে থাকোঁ সেয়া সৰস্বতী মা আৰু ইয়াতে মই পঢ়োঁ ইফালে মোৰ কিতাপ আছে আৰু এইফালেও এইবোৰ কিবা কিবি ডকুমেণ্টছ থোৱা মোৰ এইটো ফাইল এনেকৈয়ে থাকে আৰু তাৰপিছত এইফালে দৰৱ আৰু মোৰ এইডাল ষ্টেণ্ড ইয়াতে ৰিলছ ভিডিঅ'বিলাক মই ইয়াতে বনাওঁ আৰু কেতিয়াবা এইডোখৰত মই প্ৰায় ভিডিঅ' বনাইছোঁ আপোনালোকে দেখিছে এই বিচনাখনতে প্ৰায় ভিডিঅ' মই বনাওঁ ইয়াতে আৰু তেতিয়া মই এইডাল ব্যৱহাৰ কৰোঁ ভিতৰতহে ব্যৱহাৰ কৰিব পাৰি যিহেতু এইডাল আৰু এইডাল 700 টকা লৈছিলে মই ক'ৰ পৰা আনিছিলোঁ এইডাল ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ 700 টকা লৈছিলে তাৰপৰা ইয়াতে পঢ়োঁ আৰু এই টেবুলখন বহুত দিনীয়া টেবুল সৰুৰ পৰা এইখন টেবুলতে পঢ়ি এতিয়া BA শেষ কৰিলোঁগৈ আৰু গেছ আন্ধাৰ দেশ কাৰেণ্টটো নাই যে তাৰপিছত এইফালে এইটো ভাতৰ চৰু এইফালৰ পৰা বান্দৰ আহি এইফালে সোমায়ে আহে আৰু ভাতৰ চৰু পাহি এইবিলাক আৰু এনেকৈ কিবা কিবি আছে ভালকৈ এইফালে কিনো দেখুৱাম আৰু এইফালে ফিল্টাৰ এইফালে বাহিৰলৈ যায় তাৰপিছত এইফালে এনেকৈ আৰু এইফালে সেয়া এইফালে আৰু সেয়া টিউবেল চিউবেল আছে আৰু কিবা কিবি আৰু এইফালে বিশেষ নেদেখাওঁ এইফালে গোটেইখন ভকা চিগা
এখন মাৰি দিলোঁ। তাৰপিছত এয়া এইটো সৰু বৰমাহঁতৰ ৰুম, আৰু ইয়াত মানুহ নাই, পথাৰলৈ গ'ল, সেইকাৰণে নেদেখোঁ। এইফালে এইটো মাহঁতৰ ৰুম। মাহঁতৰ ৰুমত আহিয়ে এনেকৈ দেখিবলৈ পাব আপোনালোকে। এইখন এখন বিচনা, আৰু বিচনা এইখন মা ভাগৰ বিচনা। এইফালে এখন বিচনা, টুল এখনি আছে, অকণমানিকৈ থৈ দিয়া আছে, অকণমানি টুল এখন। আৰু ইয়াতে এইবোৰ টেবলেট কিবাকিবি, আৰু এইফালে চুইচ বৰ্ড টিক কাটাক, এইখন ফেন। এইফালে চুৰটো আহিলে এইফালে দি আহিব পাৰিব, মই দেখুৱাই দিছোঁ আমাক চব। চুৰ কৰিবলৈ একোৱে নাই, কি চুৰ কৰিবহি, ধেমালি কৈছোঁ এনেই অকণমান ধেমালি কৰি থাকিব লাগে নে কি কয়। আপোনালোকৰ লগতে এতিয়া ধেমালি কৰি থাকোঁ আৰু মই। তাৰপিছত এইফালে এইখনো বিচনা, এইফালে মাৰ আলনা, মা আৰু দেউতাৰ আলনা যেনিবা। তাৰপিছত এইফালে এইফালৰ পৰা পাৰ হৈ কুকুৰা এটা এদিন আহিলে, অহাৰ পিছত এইখিনিতে আইনাত তাৰ ছবিটো দেখিলে সেইটো বেলেগ কুকুৰা বুলি ভাবি খটকৈ খুটি এখন ভাঙি পেলালে। তাৰপিছত এইফালে এইটো আমাৰ গৰ্ডেজ মা ভাগৰ, ওপৰত এইবিলাক থাকেই আৰু গম পাইছে নহয়, এইবোৰ থ'বলৈ জেগা নাই, এনেকৈ থৈ দিছে। আমি ইমান পৰিপাতি নহওঁ আৰু গম পাইছে নহয়, মুঠতে মোটামুটি চলি আছোঁ। এনেকৈ আহিলে নহয়, এইটো মোৰ ৰুমটো সাৰি আহি পেলাই এইখিনিতে মোৰ মামাৰ স্কুটিখন আছে, এইটো সৰু ভগা, মোৰ জীৱনটো ভগা চিগাই হৈ আছে কিনো কম আৰু। এইফালে এইটো ষ্ট'ৰ ৰুম টাইপত আছে, আৰু তাৰপিছত এনেকৈ ওলাই এইখন বৰ্তা ভাগৰ বসন্তী, এইখনো বৰ্তা ভাগৰে বসন্তী আছিলে, এইখন বেয়া হ'ল কাৰণে এইখন লৈছে। আৰু তাৰপিছত এইফালেদি ওলাই এনেকৈ এইখিনিতে এয়া ভঁৰাল, এইফালৰ পৰা মই এনেকৈ ওলাই আহিছিলোঁ, এনেকৈ আহি আৰু এতিয়া সেইটো ঘৰ, এইটোৱে হৈছে আমাৰ ঘৰ। নিজৰ ঘৰখন সদায় নিজৰে হয়, আৰু ইয়াতে মই বহুত সুখত আছোঁ। ধনৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু মনৰ নহয়। আৰু এই ঘৰটোতে 3টা পৰিয়াল আমি একেলগেই আছোঁ, আৰু ঘৰ আচলতে বনোৱা নাই, কাৰণ আমি 3টা পৰিয়াল ইয়াত একেলগেই আছোঁ, সকলোৱে গম পাইছে আৰু ইতিমধ্যে। আৰু যেতিয়া সকলো বেলেগ বেলেগ হ'ব আৰু তেতিয়া ঘৰ বনাব নিজস্বভাৱে। এতিয়া কিয়নো আমি গোটেইখিনি একেলগে আছোঁ কাৰণে ঘৰ বনোৱা নাই, আৰু এতিয়া ৰিপেয়াৰিঙো কৰা নাই ক'বলৈ গ'লে। তেনেকৈয়ে থাকোঁ আমি, সাধাৰণ পৰিয়াল, আৰু সাধাৰণভাৱেই থাকোঁ। ইমান বেছি একো নাই ঘৰটোত দেখুৱাবলগীয়া, যি আছিল আপোনালোকক দেখুৱালোৱে, ভগা চিগা আৰু চব দেখুৱাই দিছোঁ। কিন্তু বৰমাহঁতৰ ৰুম দুটা দেখুৱাবলৈ বৰমায়ে আচলতে নিদিলে, বোলে ইমান খিচিং মিচিং হৈ আছে, এনেকৈ দেখুৱাই দিবিনে, অকণমান মানে আৰু বেয়া পালে দেখুৱাবলৈ, সেইকাৰণে নেদেখুৱালোঁ। বেলেগ একো নাই, তেনেকৈ আৰু আমাৰ বাকীকেইটা ৰুম যেনেকুৱা তেনেকুৱাই আৰু বৰমাহঁতৰ ৰুমো। কিছুমান ক্ষেত্ৰত মই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ বাৰু, সেয়া আপোনালোকক নকওঁ, মানে দুখীয়া বুলি অকণমান ইগন'ৰ কৰে বাৰু, নকৰা নহয়, সেয়া নকওঁ। আৰু মই এইটোৱে ভাবোঁ, টকা পইচা একো সুখ দিব নোৱাৰে, যদিহে মনৰ সুখটো নাই। 1000 টকা পইচা থাকক, আপুনি সুখী হ'ব নোৱাৰে। আজি আমি এনেকৈ আছোঁ, ভৱিষ্যতে হয়তো ভালকৈ থাকিব পাৰোঁ, বা ইয়াতকৈও বেয়া হ'ব পাৰে, কোনে জানে। প্ৰায় ক্ষেত্ৰত মই পাইছোঁ দেই, নোপোৱাও নহয় এনেকুৱা মানুহ, মানে অকণমান মানে ঘৰ চৰবোৰ দেখাৰ পিছত অকণমান কিবা সলনি হৈ যায়, ব্যৱহাৰ পাতিবিলাক সলনি হৈ যায়, কথা বতৰাবিলাক, মানে ইহঁতি এনেকুৱাহে, বা ইহঁতি দুখীয়াহে, এনেকুৱা নিচিনা হৈ যায়। কেতিয়াবা ইমান টকা পইচাৰ অভাৱ হয়, আৰু মাহঁতে যেতিয়া দিব নোৱাৰে, তেতিয়া মানে অকণমান বাৰু ভাবোঁ দেই, আমিহে ইমান দুখীয়ানে। কিন্তু পিছ মুহূৰ্ততে আকৌ এইটোও ভাবোঁ, আমি এতিয়া থাকিবলৈ ঘৰটোৱে পাইছোঁ, খাবলৈ ভাত মুঠিয়ে পাইছোঁ, পিন্ধিবলৈ কাপোৰ পাইছোঁ, কিন্তু কিছুমানেতো সেয়াও পোৱা নাই। তেনেকৈ ভাবি মনটোক সান্তনা দিওঁ। আৰু ক'বলৈ গ'লে মোৰ যি আছে মই তাতে সন্তুষ্ট, আৰু বৰ বিশেষ আশা নকৰোঁ বাৰু জীৱনটোৰ পৰা। হ'লেও নিজৰ কামবিলাক কৰি যাম, হয়তো এদিন সফল হ'ম, তেতিয়া নিজৰ লগতে মাহঁতকো সুখী কৰি ৰাখিব পাৰিম, যাতে প্ৰয়োজনীয় বস্তুকেইটা নিজেই গোটাই ল'ব পাৰোঁ। এতিয়া যিহেতু ডাঙৰ হৈ আহিছোঁ, মা দেউতাহঁতকো পইচা খুজিবলৈ ভাল নালাগে, আৰু কি বুলিনো খুজিম, আৰু কিমানো দিব, সৰুৰে পৰা খুজিয়ে আহিছোঁ, কিমানো হাত পাতিম। আৰু নিজেই কিবা এটা কৰি যাতে মাহঁতক দিব পাৰোঁ, এতিয়া সেইটোকে ভাবিছোঁ।
এতিয়া মানে বয়সেই হৈছে এইটো, খুজিবলৈ ঘৰত লাজ লাগে। মানে কি বুলিনো খুজিম, কিমাননো খুজিম, সৰুৰ পৰাতো খুজিয়ে আহিছোঁ যে মোক আমুকটো লাগে, তামুকটো লাগে, তামুকটো লাগে। আৰু মাহঁতেনো কিমান দিব। আৰু মাত্ৰ আমাৰ তেনেকুৱা বিশেষ একো নাই, খেতি আছে, বছৰটোত ঘৰত খাবলৈ হয় আৰু ইফালে দেউতাৰ দোকান আছে আৰু বাগান আছে। বাগান বৰ বিশেষ নাই বাৰু, অলপমান আছে। তাৰপৰা সাঁচি গছ আছে আৰু সিমানেই। আৰু কাকো নোখোজাকৈ মুঠতে আমি চলি আছোঁ। বেছিকৈ সমস্যা আহিলে এনেকুৱা এটা অনুভৱ হয় বাৰু, আমি ইমান দুখীয়া নে। কিন্তু তেতিয়াই মই এটা কথাই ভাবোঁ যে আমি যিটো পৰ্যায়ত আছোঁ হয়তো কিছুমানে সেয়াও পোৱা নাই। ভগৱানে যাক যেনেকৈ দিছে আৰু ন, সেইটোৱে কৰিলে চবৰে হ'ব। আৰু এতিয়া যিহেতু আমি ডাঙৰ হৈ আহিছোঁ, আমি নিজেই কৰিব লাগিব, মাহঁতকো আমিয়ে চাব লাগিব। ইমানখিনিয়ে আৰু কিছুমান ক্ষেত্ৰত বাৰু দুখীয়া বুলি হাঁহেও বহুতে, পাইছোঁ বাৰু, সেইবিলাক কথা নকওঁ। আৰু সহায় হাঁহি থাকিব আৰু ন, আমিনো কি কৰিব পাৰিম, দুখীয়া যিহেতু। একদম সাধাৰণ ঘৰ, আপোনালোকে দেখিলেই আৰু ভিডিঅ'টোত ককা বৰ্তা দেউতাহঁতে কষ্ট কৰি বনোৱা এখন ঘৰ আপোনালোকক দেখুৱালোঁ, মোৰ মৰমৰ ঘৰখন। এদিন ময়ো যাতে নিজৰ টকাৰে এখন ধুনীয়া ঘৰ সাজিব পাৰোঁ, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব।